টপত যাওঁ আমি মোৰ আগত আছে গাইজ ফাৰ্ষ্ট টাইম ভিজিট কৰিছোঁ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো ল'ম আৰু গোটেই ভিতৰত আপোনাৰ কি কি আছে গোটেইখিনি আপোনালোকক দেখাম ভিতৰত সোমাই চাব পাৰে এইটো চাব পাৰে জয় আই অসম হে গাইজ বেক টু আনাডাৰ ব্লগছ তো গাইজ আজি ব্লগটো মানে ষ্টাৰ্ট কৰিলোঁ আমি গণেশ মন্দিৰৰ পৰা কাৰণটো হ'ল আজি হ'ল মোৰ বাৰ্থডে তো গণেশ মন্দিৰত প্ৰথমত আহি গ'লোঁ তো আজিৰ দিনটো মই কেনেকুৱা চেলিব্ৰেট কৰোঁ এইটোৱে আপোনালোকক দেখাম আৰু ইয়াতে এইটো চাব পাৰে গণেশ মন্দিৰ আহাৰ মটৰব্লগ কৰিব নোৱাৰিলোঁ কাৰণ হ'ল গাইজ মানে মোক যাই পিছফালে ধৰে এইটো মানুহটো নাই আজি তো আজি ব্লগটো মানে এতিয়া কি কৰিম মানে কেনেকুৱা বনাম সেইটো ভাবি আছোঁ লগৰ এটা ফোন কৰিছে এতিয়া কৈ আছে যে ইয়াক কামাখ্যা গেটৰ পৰা আনিবৰ কাৰণে কামাখ্যা গেটলৈ যাম কামাখ্যা গেটৰ পৰা তাৰপিছত লগৰটোক লৈ তাৰপিছৰ পৰা মটৰব্লগ ষ্টাৰ্ট কৰিম এতিয়া বলক ডাইৰেক্ট কামাখ্যা মন্দিৰলৈ যাওঁ আৰু আমাৰ গণেশ মন্দিৰটো ভিউ পইণ্ট দেখাই আছোঁ আপোনালোকক এইটো চাব ওপৰৰ পিনে পাহাৰ আছে এইটো পাথৰটো আৰু এইটো পাথৰটো চাবচোন গাইজ কেনেকুৱা লাগিছে গম পাইছেনে বঢ়িয়া আৰু এইটো আমাৰ গণেশ মন্দিৰ এইটো গণেশ মন্দিৰটো আমাৰ আছে মায়াঙত অৱস্থিত আছে তো গাইজ আপোনালোকে যদি মায়াং ফালে আহে এইটো গণেশ মন্দিৰত আহি যাব চিটি হৈ ওলাই আহিলোঁ গাইজ এতিয়া ওলাই আহি কিনে এতিয়া লগৰটোক কৈছোঁ নহয় কামাখ্যা গেটত আছে তো ইয়াৰ পৰা কমচে কম 30 কিলোমিটাৰ মই যাব লাগিব কামাখ্যা গেটলৈ তাৰপিছত ইয়াক পিক আপ কৰিম তাৰপিছত ক'ত যাওঁ প্লেনটো বনাম তো গাইজ ব্লগ এতিয়া কামাখ্যা গেটলৈ আৰু ইফালৰ আপোনালোকে ভিউ পইণ্টটো চাব পাৰে কি ধুনীয়া এটা ভিউ পইণ্ট সেইটো কাৰণে ইয়াতে ৰখিছোঁ আৰু কাৰণটো হ'ল গাইড মানে তেল আছে কিনে সেইটো চেক কৰিবৰ কাৰণে ৰখিছোঁ আৰু তো ভিডিঅ'টো চাই থাকক গাইজ আহি গ'লোঁ এতিয়া কামাখ্যা গেটৰ ওচৰতে তো এতিয়া মই লগৰটোক মানে ফোন কৰিছোঁ ফোন কৰাৰ পিছত সি লোকেশ্যন দিব তাৰ ৰুমলৈ যাওঁ তাৰপিছত সি ক'ত প্লেন বনায় তো তাতে যাম মানে ভিডিঅ'টো চাই থাকক গাইজ আৰু এইটো চাব পাৰে এইটো মই নীলাচলৰ উৰণ ক্ষেত্ৰটো তো ব্লগ গাইজ তো গাইজ আহি গ'লোঁ লগৰটো লগ ধৰিলোঁ এতিয়া মানে সি কৈছে শ্বহীদ মেধি যাব বোলে তো বলক এতিয়া শ্বহীদ মেধিলৈ যাওঁ দূৰ আছে অকণমান পাই গ'লোঁ আমি বৰাগাঁও আৰু এইটো হ'ল আমাৰ বৰাগাঁৱৰ যোনটো আমাৰ পাৰ্কিং স্পটটো মানে ইয়াতে পাৰ্কিং কৰিব পাৰিব ধুনীয়াকৈ চাব পাৰে কিমান ডাঙৰ পাৰ্কিং প্লেচ তো এতিয়া বলক পৰি গৈছিল গাইজ হে গাইজ ফাইনেলি আহি পাই গ'লোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্যান তো এইটো চাব পাৰে মোৰ আগত আছে গাইজ ফাৰ্ষ্ট টাইম ভিজিট কৰিছোঁ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো ল'ম আৰু গোটেই ভিতৰত আপোনাৰ কি কি আছে গোটেইখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকক আৰু বলক এতিয়া ভিডিঅ'লৈ যাওঁ আমি তো গাইজ আমি ইফালে সোমাই যাম প্ৰথমত বলক এইটোফালে আমি সোমাই যাওঁ এই তাতে লেখা আছে শ্বহীদ প্ৰণামো তোমাক আৰু ওপৰত লেখা আছে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান তো বলক ইটোফালে সোমাই যাওঁ আমি আগত তাৰপিছত গৈ কিনে এই টপত যাওঁ আমি একেবাৰে চাওকচোন ভিতৰৰ পৰা কি ভিউ এটা দিছে গাইজ এই নাইচ ভিউ দেই গাইজ এই ৰ'দৰ কাৰণে মানে দেখা পোৱা যোৱা নাই ৰাতি আহিলেতো কি চালিয়া লাগিলে হয় গাইজ ৰ'ব 360 এটা ভিউ দেখাওঁ আপোনালোকক এইটো চাওক কেনেকুৱা এটা দৃশ্য ইফালে দেখাওঁ তোমাক ইফালে চাওক 360 ভিউ তো ব্লগ এতিয়া আমি ভিতৰলৈ যাওঁ এইটো এটা আছে তোমাৰ ইয়াতে লেখা আছে শ্বহীদ প্ৰণাম জ্যোতি তো মানে ইয়াতে গোটেইখিনি বস্তু যি আছে গোটেইখিনি বস্তু আপোনালোকক দেখাম তো ব্লগ ভিতৰলৈ যাওঁ আৰু গাইজ ইফালে চাব পাৰে এইটো চাওক স্পট লাইট লগোৱা আছে এইবিলাক চাব পাৰে স্পট লাইট আৰু তলত মানে চাউণ্ড চিষ্টেম লগোৱা আছে এইটো ভাল চিষ্টেম দিছে দেই গাইজ মানে আজি গোটেইখিনি যি বস্তু আছে চব গোটেইখিনি আপোনালোক শ্বৰ্টত দেখাব চেষ্টা কৰিম এইটো চাওক ইয়াৰ পৰা ভিউটো চাওক এই টপত যাওঁ আমি বলক টপত যাওঁ এইটো ভিতৰৰ পিনে সোমাই আহিলোঁ মানে ইয়াতে জোতা এলাও নাই জোতাটো খুলি দিলোঁ খুলি কিনে এইটো চাব পাৰে প্ৰথম যোনটো ৰাউণ্ডটো এই ৰাউণ্ডটো একপাক মাৰি আহোঁ আৰু বলক ইফালে যাম ইফালে গৈ কিনে এই ৰাউণ্ডটো মাৰি আহোঁ আৰু গাইজ এটা চাব পাৰে এইটো পালে চাব পাৰে আপোনাৰ ইয়াতে পানী আছে গাইজ এইটো চুইমিং পুল এইটো মিনি চুইমিং পুল ভাল লাগিছে দেই গাইজ এইটো কি মজা বনাইছে বে ওপৰটো চাগে আৰু ভাল লাগিব ওপৰত যাই আছোঁ গাইজ ভিডিঅ'টো চাই থাকক গাইজ আৰু এটা গাইজ ইয়াৰ পৰা আপুনি বাহিৰৰ ভিউখিনি চাব পাৰে এইটো চাওক আৰু এইটো চাওক বৰটোকোলা এনেকুৱা বৰটোকোলা দেখাই পোৱা নাযায় গাইজ ব্লগ এতিয়া ওপৰলৈ যাওঁ তো
গাইজ এতিয়া বাহিৰৰ পৰা আহিলোঁ, এতিয়া ভিতৰত সোমাম, বলক ভিতৰলৈ সোমাম। ৱাও, ভিতৰত সোমাই চাব পাৰে, এইটো চাব পাৰে, জয় আই অসম, কি মস্তকৈ লিখিছে গাইজ। তো গাইজ এতিয়া ভিতৰত সোমাই আহিলোঁ, তো ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাম, তো ভিডিঅ'টো চাই থাকক। এইটো প্ৰৱেশ কৰি দিলোঁ ভিতৰত আৰু। গাইজ এইটো হ'ল ৰাউণ্ড ছিষ্টেম চাব পাৰে। তো ইফালৰ পৰা আগত যাওঁ, ইফালৰ পৰা গোটেই বস্তু দেখাম। আৰু এইটো মই চব গোটেইখিনি বস্তু নকওঁ আপোনালোকক, চব মানে ভিডিঅ' বনাই কিনে গানৰ মাজত গোটেইখিনি বস্তু আপোনালোকক দেখাই দিম গাইজ। গাইজ ইয়াতে মানে আমাৰ চব অসমৰ ইতিহাস আছে চাব পাৰে, মই গোটেইকেইটা দি আছোঁ, আপোনালোকে প'ষ্ট কৰি দেখি ল'ব গাইজ। গোটেই দেখালে মানে বহুত টাইম লাগি যাব ন গাইজ, সেইটো মানে বহুত দীঘল হ'ব ভিডিঅ'টো, সেইটো মানে যিমান ফাষ্ট পাৰোঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকক। গোটেই এৰিয়াত আছে। গাইজ আৰু এটা বস্তু দেখা পালোঁ, এইটো চাব পাৰে, মোৰ নাম শিবু দাস, আৰু ইয়াতে মানে বৰ্তমান এতিয়ালৈকে খালী হৈ আছে গাইজ, গম নাপাওঁ আৰু গাইজ। যিখিনি পাৰোঁ মানে ভিডিঅ' আৰু গান এটা লগাই দিম, আপোনালোকে চাই ল'ব, ঠিক আছে। গাইজ ৰাউণ্ডে মাৰি আছোঁ, মানে ওপৰত যোৱাৰ মানে ৰাস্তাই পোৱা নাই গাইজ। তো বোলক আগত ওপৰত যোৱা ৰাস্তাটো বিচাৰি লওঁ। গাইজ বেড লাক দিয়ক, ওপৰলৈ মানে যাব নেদে। এতিয়া আমি ওপৰত যাব নোৱাৰিম, এই তলৰ পৰাই আমি যিখিনি পাৰোঁ সেইখিনি দেখাম। মানে আজি লাকটো চাগে বেয়াই মোৰ, সেইটো কাৰণে ওপৰত যাব নোৱাৰিলোঁ। ওপৰত ভাবিছিলোঁ ওপৰত গৈ কিনে ওপৰৰ ভিউখিনি দেখাম, তো দেখাও নহ'ল, মানে যিমানখিনি দেখালোঁ সেইখিনিতো আপোনালোকে চাই কিনে অলপ ছাপোৰ্ট কৰিব গাইজ। তো আৰু চাই থাকক ভিডিঅ'টো। গাইজ আহি গ'লোঁ গেটৰ পৰা বাহিৰত, তো আজিৰ ভিডিঅ'টো ওপৰতো দেখাব নোৱাৰিলোঁ। তো গাইজ আজিৰ ভিডিঅ' ইয়াতেই সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং, নেক্সট ভিডিঅ' জল্দি আহিব।